অভিযোগখিনিৰ কথা কৈছোঁ ছাৰ। মই কি কৈছে আমাৰ হাতত আইন নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টে যিটো ৰিপৰ্ট দিব কাম কোনে আগত কৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে যাই পেলাই কিবা কিবি কৰিছে না, এইটো ডিটেইলছ ৰিপৰ্টটো দিয়ক। আপুনি আইনৰ অৱস্থাত হ'ব নালাগে। ইতিমধ্যে স্যার জেলা আরক্ষীয়ে 15 জনকৈ কিন্তু দুর্বৃত্তক এইটো আমাৰ হাতত নাই, এই আইনটো আমাৰ হাতত নাই। মই চিম্পল কথা এইটোৱে, যিহেতু ফৰেষ্টৰ ঘটনা, ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াত ইনভলভ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি লিখি দিয়ে, আৰু পুলিচটো পুলিচ নিজাববীয়া তদন্তটো থাকিবই। আমি জাষ্ট আমাৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট BTCত ফৰেষ্টটো এই হিচাপত আমাৰ ৰিপৰ্ট লোৱাটো আমাৰ দায়িত্ব। কিমানজন গ্ৰেপ্তাৰ হৈছে, কাক কি কৰিছে, এইটো আইনৰ কথা, পুলিচৰ ৰিপৰ্টটো দিব। আমি পুলিচে ইমানজন ধৰিছে এইটো হিচাপ দিয়া মোৰ কাম নহয়, পুলিচে উমুকক মাৰিছে সেইটো হিচাপ দিয়াৰ মোৰ কাম নাই মানে মোৰ দায়িত্ব নহয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে ফৰেষ্ট ডিপাৰ্টমেণ্টটো BTCত ট্ৰেন্সফাৰ কৰি দিছে, আইনটো দিয়া নাই। ফৰেষ্টটো চম্ভালিবৰ কাৰণে আমাক দায়িত্ব দিছে। এতিয়া হ'ল ঘটনা ফৰেষ্টৰ হ'ল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰিপৰ্ট নলৈ মই কাৰ পৰা ৰিপৰ্ট ল'ম? যি ৰিপৰ্ট দিব সেইটো চাব ষ্টেট গভৰ্ণমেণ্টে, আইনগতভাৱে চাব, মিছা দিছে না ভাল দিছে না বেয়া দিছে, এইটো ষ্টেট গভৰ্ণমেণ্ট, এইটো আমাৰ হাতত নাই। কোনোবা তৃতীয় শক্তি ইয়াতে জড়িত থকাৰ সন্দেহ আছে নেকি? থাকে নাথাকে এইবিলাক চাব, আইন আছে, আইনে চাব। ৰাজনৈতিক কিবা থাকিব পাৰে? ৰাজনীতি থাকে নাথাকে এইটোতো তদন্ত ওলাব। মই সেইবিলাক দায়িত্ব লৈ পেলাই খোৱাটো উচিত নহয়, যিহেতু মই আইনৰ মাষ্টাৰ নহয়।